ঐ ছোৱালী, তই এতিয়া গ্ৰেজুৱেশ্যনো শেষ কৰিলি নহয়, এতিয়া বিয়া হ'ব লাগে আৰু। ক'ৰবাত দৰা চাই থৈছ নেকি? চাই থৈছ যদি ভালেই, সোনকালে বিয়াখন পাত। যদি চাই থোৱা নাই ক, আমি আনিম নহয় দৰা। তই বিয়া হ'ম বুলি ক'লে কাইলৈয়ে দৰা আনিম। অ' খুৰী, মই গ্ৰেজুৱেশ্যনহে শেষ কৰিছোঁ, আৰুতো বহুত পঢ়িব আছে। আপুনি যে মোৰ বিয়াৰ কথা ক'লে, কি আপুনি মোক খুৱাই পিন্ধাই ৰাখিছে নেকি? মোৰ বিয়াৰ কথা ভাবিবলৈ মোৰ মা দেউতা আছে নহয়। আৰু ছোৱালী এজনী গ্ৰেজুৱেশ্যন কৰি শেষ হ'ল বুলিয়ে বিয়া হ'ব লাগে বুলি কিবা কথা আছে নেকি? আৰু এটা কথা নহয় খুৰী, আপোনাৰ ছোৱালীচোন গ্ৰেজুৱেশ্যন শেষ কৰি এতিয়াও পঢ়ি আছে। নিজৰ ছোৱালীৰ বিয়াৰ কথা নাভাবে কিয়? বেলেগৰ কথা যে ইমান ভাবে। খুৰী, আগত নিজৰ ছোৱালীৰ বিয়াৰ কথা ভাবক, তাৰ পাছত বেলেগৰ কথা ভাবিব। অ' আই, আজিকালি একো কথাই ক'ব নোৱাৰি অ' ৰাম।